কি খবৰ সকলো ভালে আছে নিশ্চয় মোৰ চেনেল জিমি শইকীয়া ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি বহুত দিনৰ বিৰতিৰ পাছত আপোনালোকৰ কাষলৈ আহিলোঁ আৰু এইকেইদিন মোৰ খুবেই গাটো বেয়া হৈ আছিলে জ্বৰ চৰ্দি আৰু ডিঙিটোৰ খুব বিষ হৈ আছিলে আৰু আজি যেহেতু অকণমান ভাল পাইছোঁ সেইবাবে ভাবিলোঁ আপোনালোকৰ লগত ভিডিঅ' এটা শ্বেয়াৰ কৰোঁ বুলি আৰু যেহেতু মানে এইকেইদিন খুবেই বৰষুণ দি আছে নেৰা নেপেৰা বৰষুণ আজিও গোটেই দিনটোৱে বৰষুণ দি আছে একেবাৰে ডাৱৰীয়া বতৰ আৰু আহকচোন তেন্তে আৰু এতিয়া ভাবিছোঁ অকণমান ওলাই মেলি যাওঁ কিমাননো সোমাই থাকিম বৰষুণ দিছে বুলি তাকে ভাবিছোঁ আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ বুলি আৰু এতিয়া পুৰা ফ্ৰী হৈ আছোঁ যেহেতু একমাহ আমাৰ ছামাৰ ভেকেশ্যন স্কুল বন্ধ পুৰা আৰু ভাবিছোঁ আপোনালোকক এতিয়া মই পুৰা ৰেগুলাৰ ব্লগ দিবলৈ চেষ্টা কৰিম আৰু যদিহে বতৰটো বেয়া নকৰে দেই আৰু বৰষুণ দিলে মানে একেবাৰে ব্লগ বনাবলৈ মন নাযায় মানে মনটো ভাল নালাগে আৰু বৰষুণ দি থাকিলে যিহেতু বাহিৰলৈও ওলাই মেলি যাব নোৱাৰোঁ ক'তো ইমান মানে বতৰ বেয়া আৰু এতিয়া যাওঁ অকণমান বজাৰৰ ফালে ওলাই আৰু যিহেতু এইকেইদিন বৰষুণ বুলি সোমায়ে আছোঁ আৰু আজিও বৰষুণ দিয়ে আছে আৰু তথাপিতো কিমানো সোমাই মেলি থাকিম আৰু সেইকাৰণে ভাবিছোঁ অকণমান ওলাই মেলি যাওঁ যিহেতু দুই এটা বজাৰ কৰিব আছে আৰু এতিয়া গৈ থাকোঁ তেন্তে গাড়ীত উঠি লওঁ আৰু এয়া উঠি ল'লোঁ গাড়ীত আৰু এইফালে ওলাইছে আৰু বৰষুণটো যিহেতু দি আছে আৰু হ'লেও খোৱা বস্তু বজাৰ কৰিবই লাগিব চাওঁচোন ক'ত যাওঁ কিনো আনো আজি ওলাই গৈছোঁ বৰষুণ বতৰতো আৰু চাই যাব ভিডিঅ'টো এইফালে আজি আমি দুজনেই ওলাই আহিলোঁ আৰু আজি বেটাক অনা নাই যিহেতু ডাৱৰীয়া বতৰ হয় আৰু তাৰ গা চা বেয়া হৈ যাব বৰষুণত তিতিলে আৰু সেইকাৰণে নানিলোঁ তাক আৰু আহিব বিচাৰিছিলে যিহেতু আজিকালি বুজি পায় অকণমান ডাঙৰ হৈছে ন আৰু সেইকাৰণে আৰু যিহেতু তাৰো গাটো ইমান ভাল নহয় আৰু কোনফালে যাম আজি আমি ওলাইছোঁ ডিব্ৰুগড় টাউনৰ নতুন জেগা এডোখৰলৈ নতুন নহয় আচলতে অলপ দিন হ'ল জেগাডোখৰ অ'পেনিং কৰা কিন্তু আমি সময় নোপোৱাৰ কাৰণত আহিব পৰা নাছিলোঁ কিন্তু আমাৰ কাৰণে আজি নতুনেই আৰু আমি আহিছোঁ আহিলে আপোনালোকক দেখাব বিচাৰিছোঁ জেগাডোখৰ আহি থাকক আমাৰ লগত দেখা পোৱা যাব আৰু চাওকচোন ক'ত যায় আজি ক'ত নিয়ে ব'লক তেন্তে আপোনালোকক দেখুৱাই যাম আৰু এয়া আমি আহিছোঁ আজি ডিব্ৰুগড় জুডিঅ' মললৈ এতিয়া যাওঁ ভিতৰলৈ আৰু জুডিঅ' মলৰ ওচৰতে আছে এখন ৱেষ্ট এণ্ড ছাইড আৰু প্ৰথমে এতিয়া গৈ জুডিঅ'ত সোমাই লওঁগৈ ব'লক দেখুৱাই যাম আপোনালোকক আৰু এই জুডিঅ' মল অ'পেনিং কৰা আজি হ'লেই বিহুৰ আগতেই অ'পেনিং কৰা হৈছিলে আৰু আমি আজিহে আহিছোঁ আৰু এইফালে জুডিঅ' মলৰ কুৰ্তি কালেকশ্যনবোৰ ধুনীয়াই আৰু ৰেটবোৰো ৰিজনেবলে হয় আৰু ভালেই লাগিছে আৰু যিহেতু মোৰহে আৰু অলপ চাইজৰ ইছ্যু সেইকাৰণে পোৱা নাই আৰু এনেই বস্তুবোৰ ভালেই কিন্তু দেই বেয়া নহয় আৰু এইফালে হৈছে কিডছ ছেকশ্যনৰ সৰু ল'ৰা ছোৱালীৰ বস্তু আৰু এইফালে আমি বেটাৰ কাৰণে ল'লোঁ দুযোৰ কাপোৰ আৰু খুব ধুনীয়া কালেকশ্যন সৰু ল'ৰা ছোৱালীৰ কি লৈছা হয় জিন্স মোৰ ভাগত পৰা নাই এতিয়ালৈকে বেটা আৰু বাপেকৰ লৈ লৈছোঁ এয়া ডিব্ৰুগড়ৰ জুডিঅ' মলৰ ভিতৰলৈ আহিলে এইটো মেইন ছেকশ্যন হয় ইমান ধুনীয়া বস্তুবোৰ
চাওঁচোন চেণ্ডেল চাওঁ এইফালে বজাৰ কৰি মেলি হৈ গ'ল আমাৰ আৰু যিহেতু মই মানে যেনেকুৱা বিচাৰোঁ তেনেকুৱা নাপালোঁ সেইকাৰণে মই একো নিকিনিলোঁ আৰু যিহেতু ভালেই আৰু আপোনালোক আহিব পাৰে যদিও মললৈ আৰু বেটা আৰু এওঁ ল'লে আৰু সেইকাৰণে এতিয়া বিল পে'মেণ্ট কৰি আছে আৰু এয়া জুডিঅ'ৰ পৰা ওলাই আহিলোঁ এতিয়া আৰু বৰ এটা বিশেষ নাপালোঁ এয়া আমাৰ চাইজৰ চাইজ ফিটিং নহয় আমাৰ বেটালে খালি দুটামান কাপোৰ ল'লোঁ আৰু নিজেও লৈছে কিন্তু দেই টি চাৰ্ট দুটা মই কিন্তু একো লোৱা নাই মোৰ একো পচন্দেই নহ'ল মই মানে যেনেকুৱা বিচাৰোঁ তেনেকুৱা নাপাওঁৱেই চাওঁ এতিয়া বাকী আৰু সৰু সুৰা দুটামান বজাৰ কৰিব আছে কৰি লওঁ